নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সোনু আন এটি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক পুনৰ চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই চুলিৰ কেনেদৰে কেয়াৰ কৰিব পাৰি ঘৰুৱা সামগ্ৰীৰে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ময়ো ভাবিলোঁ বহুদিন চুলিৰ কেয়াৰ কৰা নাই, তেতিয়াহ'লে আপোনালোককো দেখাওঁ আৰু ময়ো চুলিত লগাওঁ। তেতিয়াহ'লে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চিনি পাইছেনে? এই হ'ল জবা ফুলৰ পাত। জবা ফুলৰ পাতকেইটি মই সৰু সৰুকৈ কাটি দিছোঁ, পানীত অলপ তিয়াই থৈছোঁ ভালদৰে ধুই কিনে। এতিয়া এইখিনি মোহাৰি দিম তাৰ বীজালটো ওলোৱালৈকে। আৰু বীজালটো ওলোৱাৰ পিছত মই ইয়াতে কি মিক্স দিম আপোনালোকক দেখাই আছোঁ, চাই থাকক। বীজাল অলপ অলপ ওলাইছে, এইখিনি মই চেকনি এখনেৰে চেকি দিব লাগিব ইয়াৰে পানীটো ওলালৈকে। মই পাতখিনি পেলাই দি কিনে ইয়াতে চেকনি এখনেৰে মই চেকি ল'লোঁ। মই পাত বেছি আছিলে কাৰণে পানী অকণ বেছি দিলোঁ, বেছিয়ে হৈ গ'ল। ইয়াতকৈ অলপ কম হ'লেও একো নহয়। আৰু মই ইয়াতে দিবলৈ ওলাইছোঁ জেতুকা মই অকণমান লৈছোঁ, বেছি লোৱা নাই। আৰু আপোনালোকে বেছিও ল'ব পাৰে, একো নাই, জেতুকা ভালে। এইখিনিৰ লগত মই এইখিনি মিক্স কৰি দিব লাগিব। মিক্স কৰি কিনে আৰু ইয়াতে মই নাৰিকল তেল দিম, যিকোনো নাৰিকল তেল লগাব পাৰে। আৰু বীজালটো হেৰি কৰি ওলাই দিছোঁ, আপোনালোকক দেখাই দিছোঁ। এয়া হৈ গৈছে বীজাল। পাতৰ বীজালটো লগালে ভাল। ফুলো লগাব পাৰে, আপোনালোকে পিচি কিনে এনেকৈ উলিয়াব পাৰে। পিচি কিনে পাতটো লগালেও একো নহয়। মই জেতুকাখিনি মিক্স কৰি দিছোঁ। মিক্স কৰি দি দেখিছে আপোনালোকে। ইয়াতে দিম মই নাৰিকল তেল এচামুচ দিলোঁ। নাৰিকল তেল এইটো লগাইছোঁ মই। ইয়াতে নাৰিকল তেল এচামুচ দিছোঁ আৰু জেতুকা দিছোঁ। আৰু মই এইখিনি লগাই অলপ দেখাই আছোঁ, এনেকুৱা অলপ অলপকৈ লগাই থাকিব। এনেকুৱাকৈ গোটেইখিনি লগাই ল'ব। আপোনালোকক যদি কোনোবাই লগাই দিয়ে তেতিয়াহ'লে লগাই দিব পাৰে। মই নিজে লগাই আছোঁ। চুলিখিনি মই ধুই আহিছোঁ। ধুই আহি অকণমান টাইম শুকোৱাৰ পিছত আপোনালোকক দেখালোঁ। মই চুলিখিনিত যেতিয়া মই হেৰিখিনি লগাইছিলোঁ মিশ্ৰণখিনি, তেতিয়া মই এঘণ্টামান ৰাখি দিছিলোঁ। এঘণ্টামান ৰখাৰ পিছত মই চুলিখিনি ধুলোঁ। ধোৱাৰ পিছত এতিয়া শুকাইছে, অকণমান শ্বাইনিং আহিছে আৰু লাৰি কিনে খুব ভাল লাগিছে। আৰু আপোনালোকেও এদিন এনেকুৱাকৈ লগাই চাবচোন মোৰ দৰে। তেতিয়াহ'লে আজিলৈ মই ভিডিঅ'টো ইমানতে মই সামৰিব ওলাইছোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব, মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ অতি সোনকালে পায়। বাই বাই।